Hello everyone, welcome back to my kitchen channel. মই অংকিতাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ কিচেন চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে নিজ নিজ ঘৰত সুৰক্ষিত আৰু সুস্বাস্থ্যৱান হৈ আছে। আজি মই মোৰ পাকঘৰত বনাবলৈ লৈছিলো এটি কম সময়ৰ ভিতৰতে তৈয়াৰ কৰিব পৰা এটা sabji। গতিকে ভাবিলো এই ৰেচিপিটো মই আপোনালোকৰ লগতে শেয়াৰ কৰো। আজি মই বনাবলৈ লৈছিলো কেঁচা আমৰ ভাজি। বহুতে হয়তো নাজানে যে কেঁচা আমৰ পৰা sabji বনাই খাব পাৰি। গতিকে যিসকলে নাজানে তেখেতলোকে এই ভিডিঅ'টো চাই উপকৃত হ'ব বুলি মই আশা কৰিছো। গতিকে আহকচোন আমি কেনেকৈ বনাই চাওঁ। কেঁচা আমৰ ভাজি বনাবৰ কাৰণে এয়া মই লৈছোঁ দুটা কেঁচা আম, 2 চামুচ গুড় ৰুকি লৈছোঁ মই, আৰু এয়া লৈছোঁ লাল মিৰ্চি পাউডাৰ 1 চামুচ, হালধি 1 চামুচ, জিৰা পাউডাৰ অকণমান, নিমখ অলপ, গৰম মছলা কেইটামান, চফ কেইটামান, মেথি কুটি আৰু অলপমান গোটা জিৰা, আৰু এয়া হৈছে ধনিয়া পাউডাৰ। প্ৰথমতে মই এই আমকেইটা বাকলি গুচাই সৰু সৰুকৈ কাটি ল'ম। এয়া মই আমকেইটা সৰু সৰুকৈ এনেকৈ কাটি ল'লোঁ। এতিয়া এয়া মই গেছত কেৰাহীটো পাতি লৈছোঁ। এতিয়া আমি কেৰাহীত অলপমান তেল দিম। ইয়াত মই 1 চামুচৰ জোখা তেল দিছোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ পাছত আমি ইয়াত চফ, মেথি কুটি আৰু জিৰাখিনি দি দিম। আৰু এইখিনি তেলত ফুটাৰ পিছতে আমি ইয়াৰ ওপৰত হালধি চামুচ দি দিম। হালধিখিনি তেলত এইকাৰণে দিব লাগে যাতে পিছত চব্জিখিনি বনোৱাৰ পিছত কেঁচা হালধিৰ গোন্ধটো আহি নাথাকে। এতিয়া এইখিনি সিজাৰ পিছত আমি ইয়াত কাটি থোৱা আমখিনি দি দিম আৰু তেলখিনিৰ লগত ভালদৰে মিক্স কৰি দিম। এইখিনি ভালদৰে মিক্স কৰাৰ পাছত আমি ইয়াৰ ওপৰত বাকি লোৱা মছলাখিনিও একেলগে দি দিম। লাল মিৰ্চি, নিমখ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু গৰম মছলা, এই আটাইখিনি মছলা একেলগে দি ভালদৰে আমখিনিৰ লগত মিক্স কৰি দিম। আৰু এইখিনি ভালদৰে মিক্স কৰাৰ পাছত ইয়াক আমি 10 মিনিটৰ কাৰণে ঢাকোন মাৰি সিজিব দিম। আৰু ঢাকোন মাৰি থোৱা অৱস্থাত আমি মাজতে এবাৰ দুবাৰ লৰাই থাকিব লাগিব যাতে আমখিনি তলত লাগি নধৰে। এয়া 10 মিনিটৰ পাছত আমাৰ চব্জিখিনি ইতিমধ্যে অলপ সিজিলে। এতিয়া ইয়াত আমি এবাটি পানী দিম। সৰু বাটি এটাৰে মই ইয়াত এতিয়া এবাটি পানী দিম আৰু পানীখিনি আমখিনিৰ লগত ভালদৰে মিক্স কৰি দিম। এনেদৰে ভালকৈ মিক্স কৰাৰ পাছত ইয়াক আমি পুনৰ 2 মিনিটৰ কাৰণে ঢাকোন মাৰি উতল আহিবলৈ দিম। এয়া ইতিমধ্যে আমাৰ আমখিনিত উতল আহিছে আৰু এইখিনি গলিবলৈ আৰম্ভ কৰিছে। এতিয়া ইয়াত আমি চুচি লোৱা গুড় 2 চামুচ দি দিম আৰু এই গুড়খিনি আমি আমখিনিৰ লগত ভালদৰে মিক্স কৰি আৰু মিক্স কৰাৰ পাছত 5 মিনিটৰ কাৰণে পুনৰ ঢাকোন মাৰি সিজিব দিম। আৰু 5 মিনিটৰ পাছত আমাৰ আমৰ চব্জি খাবৰ কাৰণে ৰেডি হৈ যাব। এয়া খাবৰ কাৰণে কেঁচা আমৰ ভাজি ৰেডি হৈ গ'ল। এই ভাজিখিনি আপোনালোকে ৰুটি আৰু ভাতৰ লগত সাইড ডিছ হিচাপে খাব পাৰে। আপোনালোকে আজিৰ মোৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ওচৰতে থকা বেল আইকনটো এবাৰ দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে। গতিকে আজিলৈ